হেল্ল' ষ্টুডেন্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2026 দিছা তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে কিয়নো তোমালোকৰ ইতিমধ্যে পৰীক্ষা কমপ্লিট হ'ল তো এতিয়া তোমালোকৰ মনত এটাই প্ৰশ্ন যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব ইতিমধ্যে বহুতো ষ্টুডেন্টে মোক সুধি আছিল যে স্যাৰ আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া দিব তো তোমালোকৰ ৰিজাল্ট কেতিয়া দিব ডিটেইলছত আজিৰ ভিডিঅ তোমালোকৰ লগত ডিসকাস কৰিব গৈ আছো গতিকে তোমালোকে ভিডিঅটো একদম স্কিপ নকৰিবা আৰু আমাৰ চেনেলত আজি নতুন আইলে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে HSLC 2026 ৰিজাল্ট ৰিলেটেড যিকোনো আপডেট পোন প্ৰথমে পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ HSLC 2026 ৰ ৰিজাল্ট কেতিয়া দিব বহুতে সুধি আছিল তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি চোৱা লাষ্ট ইয়াৰ অৰ্থাৎ HSLC 2025 ৰ ৰিজাল্ট ঘোষণা কৰিছিল 11 এপ্ৰিলত তো লাষ্ট ইয়াৰ HSLC এক্সামো সেম টাইমতে হৈছিল আৰু ৰিজাল্ট ঘোষণা কৰিছিল 11 এপ্ৰিলত তো তোমালোকে বৰ্তমান যদি গুগলত গৈ সাৰ্চ কৰা যে তোমালোকৰ HSLC ৰিজাল্ট কেতিয়া ঘোষণা কৰিব তেনে তোমালোকে গুগলত দেখা পাবা যে the Assam HSLC class 10 2026 results are expected to be released by the Board of Secondary Education Assam now the Assam State School Education Board in April 2026 তো তোমালোকৰ ইয়াতে কোৱা হৈছে যে এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি HSLC 2026 ৰ কিন্তু তোমালোকৰ কোন তাৰিখে ৰিজাল্ট দিব হেবুৰ ডেট কিন্তু এতিয়ালৈকে কোনো ফিক্স হোৱা নাই কিন্তু তোমালোকৰ ৰিজাল্ট এপ্ৰিল মাহতে দিব আৰু লাষ্ট ইয়াৰ তোমালোকে যদি চোৱা 11 এপ্ৰিলত তোমালোকৰ HSLC 2025 ৰ ৰিজাল্ট দিছিল তো ছাত্ৰ ছাত্ৰীসকল এইবাৰো তোমালোকৰ যেহেতু এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্ট দিব তো তোমালোকৰ 10th এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰতে তোমালোকে এক্সপেক্ট কৰিব পাৰা ৰিজাল্ট কিন্তু কোন তাৰিখে দিব এতিয়ালৈকে অফিচিয়ালি ডিক্লেয়াৰ হোৱা নাই এপ্ৰিল মাহত দিব এটো 100% হয় আৰু তোমালোকক মই আনুমানিক কৈছো যেহেতু লাষ্ট ইয়াৰ 11 এপ্ৰিলত ৰিজাল্টটো ঘোষণা কৰিছিল তো এইবাৰ তোমালোকে 10 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰতে তোমালোকে এক্সপেক্ট কৰিব পাৰা আৰু বাকি তোমালোকৰ অফিচিয়াল আপডেট হোৱাৰ লগে লগে আমাৰ চেনেলৰ জৰিয়তে তোমালোকক জনাবলৈ ট্ৰাই কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅটো যদি তোমালোকৰ বাবে হেল্পফুল হয় ভিডিঅত লাইক এটা কৰিবা লগতে তোমালোকে ভিডিঅটো হাইপ কৰি দিবা তো আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম